প্ৰতিখুদ এক হৃদয়স্পৰ্শী কাহিনী। টিক 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 বেৰখনত ওলমাই থোৱা ঘড়ীটোত তেতিয়া নিশা প্ৰায় 12 বাজিছে। সকলো টোপনিত লালকাল। হঠাৎ এটা ভয়ানক শব্দ। কিহৰ শব্দ কোনেও ধৰিব পৰা নাই। তাৰ পিছতে মেকুৰীৰ শব্দ, নানা চিঞৰ বাখৰ, এবাৰ লাইট অন এবাৰ লাইট অফ। সকলো ভয়তে কম্পমান। এটা ৰুমতে সকলো একত্ৰিত হ'বলৈ দৌৰি গ'ল। হোষ্টেলৰ ৱাৰ্ডেনো আহিছে ততাতৈয়াকৈ সিহঁতক সান্তনা দিবলৈ, ভয় নাখাবলৈ। সিহঁত ৰখি থকা ঠাইতে কলা কিবা এটা বস্তু পাৰ হৈ গৈছে। হঠাৎ সিহঁত ৰখি থকা স্থানৰ পৰাই সিহঁতৰ এজন সহপাঠী নাইকিয়া হ'ল। তাকে দেখি সিহঁতে বহুত ভয় খালে। অলপ সময় পিছত ঠাচ কৰি কিবা এটা শব্দ হ'ল। অন্য এটা ল'ৰাৰ ৰুমৰ এখন গ্লাছ ভাঙিছে আৰু তেজেৰে অস্পষ্টভাৱে কিবা এটা লিখা আছে। সি ৰুমত যাই দেখে আৰু ভয়তে কম্পমান হৈ এটা চুকত বহি থাকে। তাৰ লগৰ ল'ৰাবোৰে তাক অলপ সান্তনা দিবলৈ যায়। তাৰ ৰুমত লাহে লাহে শব্দবোৰ কমিবলৈ ধৰে। তেতিয়া নিশা প্ৰায় 12:30 বাজিল। ইফালে সকলোৰে লগৰ এজন সহপাঠী নাইকিয়া হ'ল। আন এজনৰ ৰুমত সেয়া। তাকে দেখি ভাবিও শব্দবোৰ কমা দেখি প্ৰত্যেকেই নিজৰ নিজৰ ৰুমলৈ গুচি গ'ল শুবলৈ। কিন্তু সিহঁতবোৰ ৰুমত গৈ পোৱাৰ তৎসতেই আন এটা শব্দ বিৰাজ কৰিলে সিহঁতৰ কাণত। গৈ দেখে দ্বিতীয়জন সহপাঠীৰ গাটো তেজেৰে লুতুৰি পুতুৰি আৰু গোটেই ৰুমটো চেদেলি ভেদেলি। সিহঁতে কোনেও একো ভাবিব পৰা নাই চকুৰ পলকতে কি হৈছে। দুজনকৈ সতীৰ্থক হেৰুৱাই সিহঁতে চকু পানী টুকিলে যদিও ভয়ত বেছি কম্পমান হ'ব ধৰিলে। তাৰিখ একেই, সময় একেই, মাথো এটা বছৰৰ সাল সলনি। সেই বছৰ ভয়ানক 3টা মৃত্যুৰ কাহিনী শিৱপ্ৰসাদ নাথ নগাঁৱৰ পৰা লিখিছিল।